মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে সমাৰ্থক শব্দ কেইটামান লৈ আহিছোঁ। প্ৰথমটো হ'ল হাতী। হাতী মানে ঐৰাৱত। কপাল ভাগ্য, হৃদয় অন্তৰ, আকাশ গগন, কলম কাপ, বিতপী চৰাই, হাত হস্ত, পৃথিৱী ধৰা, নদী চৰিতা, ফুল পুষ্প, ৰজা ৰাজন, ৰাতি নিশা। ইয়াৰ পিছত বিপৰীত শব্দমান কেইটামান চাবা। বিপৰীত শব্দ, এই বিপৰীত শব্দকেইটা মেট্ৰিক পৰীক্ষাত আহি গৈছে। বিপৰীত শব্দকেইটা হ'ল গ্ৰহণ বৰ্জন, অনুকূল প্ৰতিকূল, আবাহন বিসৰ্জন, জ্যেষ্ঠ কনিষ্ঠ, অমৃত গৰল, সম্পদ বিপদ, মুখ্য গৌণ, সন্ধি বিগ্ৰহ, প্ৰাচীন আধুনিক, কৃতজ্ঞ অকৃতজ্ঞ, হৰ্ষ বিষাদ, ইহলোক পৰলোক। মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। আগৰ ভিডিঅ'ত মই আৰু অসমীয়া ব্যাকৰণৰ কিছুমান লৈ আহিম। সমাৰ্থক শব্দ, বিপৰীত শব্দ, এটা শব্দত প্ৰকাশ কৰা, এইবিলাক গোটেইখিনি মই অহা ভিডিঅ'ত তোমালোকৰ বাবে লৈ আহিম। আজিলৈ এইখিনি।